ৰেচিপিটো হৈছে টেঙা মাছ বনোৱা ৰেচিপি। এতিয়া টেঙা মাছ এটা লৈছোঁ, এইটো বনোৱা ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকে চাই যাওকচোন যিহেতু প্ৰথমৰ পৰা শেষলৈকে। মই কেৰাহীখন পাতি লৈছোঁ গেছত। কেৰাহীখন গৰম হৈছে, মই এতিয়া মিঠাতেল দি দিম। মাছখিনি উলিয়াই লৈছোঁ। কেৰাহীত তেজপাত দিছোঁ। বহুতখিনি আৰু জলকীয়া কেইটুকুৰা মুখলৈকে ভাজি লওঁ। পিঁয়াজখিনি ভজা হৈছে ৰঙাকৈ। পিঁয়াজ ভাজি গৈছে ভালকৈ। এতিয়া বিলাহীখিনি দিম।
ইলাচি গুড়ি অলপমান দি দিছোঁ মাছৰ চেণ্টটো যাবৰ কাৰণে। সেইখিনি মাছৰ টেমা মাছৰ ভাজি। মোৰ কিন্তু এই টেমা মাছৰ ভাজিখন বৰ প্ৰিয়। আপোনালোকৰ কাৰ কাৰ বৰ প্ৰিয়? যাৰ প্ৰিয় হয় মোক জনাবচোন। যাৰ প্ৰিয় হয় মোক জনাবচোন। টেমা মাছৰ ভাজিখন মোৰ কিন্তু বৰ প্ৰিয়। এই ভাজিখন হৈ গৈছে, এতিয়া মই নমাই দিম। মোৰ টেমা মাছৰ ভাজি হৈ গ'ল। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।